ব্লগছৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ডেট হ'ল 14 তাৰিখ। আজি আমি বাইকাৰ্ছ অফ আছামৰ 16জন মেম্বাৰ ওলাইছোঁ কাজিৰঙালৈ ইণ্ডিপেণ্ডেন্স ডে ৰাইড বুলি। এই ইণ্ডিপেণ্ডেন্স ডে ৰাইডত কি হয় আৰু ইণ্ডিপেণ্ডেন্স ডে ৰাইডত কি হ'ব আৰু আমি ক'লৈ গৈ আছোঁ সেইখিনি আমি যাই থাকোঁতে আপোনালোকক জনাম। আৰু এই আমাৰ বাইক আজি ৰেডি ৰাইডৰ কাৰণে। আমাক আজি আমাৰ ৰাইডটোক আজি স্পনচাৰ কৰিছে দুলীয়াজনৰ কিক ষ্টাৰ্ট মেনিয়া বিকি, মোৰ ভাল বন্ধু। তেওঁ আমাৰ গোটেই ৰাইডটো কিছু সংখ্যক স্পনচাৰশ্বিপ কৰিছে আৰু মৰ্ণিং ব্ৰেকফাষ্ট তেওঁলোকৰ প্ৰাংগণত হোমটাউন কেফেত আমি কৰাৰ পিছত আজি ৰাইডটো আৰম্ভ কৰিম। আমাৰ ৰাইডটো ওৱান ডে ৰাইড বুলিয়ে ক'ম, কেলৈ আজি যাম ডেষ্টিনেশ্যন, কাইলৈ এটা ডেষ্টিনেশ্যনত গৈ আৰু ৰিটাৰ্ণ বেক টু দুলীয়াজান। বলকচোন বাৰু আপোনালোকক বাকীখিনি সবিশেষ দেখাই গৈ থাকিম আৰু বাইকৰ জাৰ্ণি আপোনালোকক দেখাই গৈ আছোঁ। ভিডিঅ'বিলাক ভাল লাগিলে শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। মজা ভিডিঅ' আপোনালোকক দি থাকিম। বলক এতিয়া গৈ থাকোঁ আমি এতিয়া চব কিক ষ্টাৰ্ট মেনিয়াৰ ওচৰত লাইন আপ হৈছোঁ। গোটেইখিনি আহি ইয়াতে আমি ইয়াৰ পৰা আমাৰ ফ্লেগ অফ হ'ব। আপোনালোকক দেখাওঁ কিক ষ্টাৰ্ট মেনিয়াৰ ভিতৰত কি বস্তু ৰাখিছে সেইখিনি অকণমান ডিটেইল আপোনালোকক দেখাওঁ। ফ্লেগ লগাই আছে। কিক ষ্টাৰ্ট মেনিয়াত আপোনালোকে বাইকৰ প্ৰত্যেকটো এচেচৰিজ পাব। এইখিনি হেলমেট আছে, ইয়াত কিছুমান বেগছ, এইবোৰ ৰাইডিং জেকেট, এইখিনি হ'ল প্ৰিমিয়াম অলপ হেলমেট, এক্সৰ, এক্সিছ, MT এইবিলাক হেলমেটো পাব। লগতে আপুনি হাইড্ৰেশ্যন বেগ, টেংক বেগ এইখিনি সকলো ইয়াত এভেইলেবল আছে। আহিব পাৰে দুলীয়াজান কিক ষ্টাৰ্ট মেনিয়াত। আজি তেওঁলোকে আমাৰ ব্ৰেকফাষ্টটো স্পনচাৰ কৰিছে আৰু ইয়াৰ পৰাই ফ্লেগ অফ হ'ব। বলক ব্ৰেকফাষ্ট কৰাৰ পিছত আমি ৰাইড ষ্টাৰ্ট কৰিম। মেনিয়াৰ এওঁ মেনেজাৰ হয়, কিবা ক'ব? আপোনালোকৰ সকলো ৰাইডাৰ্ছক আমি কৈছোঁ, আমাৰ শ্ব'ৰুমত ধুনীয়াকৈ আমি এক্সৰ, ইগনাইট হেলমেটছ পাই যাব আৰু ৰাইডিং জেকেটছ, ৰাইডিং পেণ্টছ, একদম বাইকৰ টুৰিঙৰ কমপ্লিট এক্সেচৰিজ পাই যাব। তো আশা কৰিছোঁ সকলোৱে আহিব, ভাল এটা এক্সপিৰিয়েঞ্চ হ'ব আমাৰ ইয়াত আহিলে। এড্ৰেছটো কৈ দিব। প্ৰাইজো পাব। আমাৰ হৈ গ'ল দুলীয়াজান কমলাবাৰী ৰোড, নিয়াৰ ইণ্ডিয়ান অইল পেট্ৰল পাম্প। আগতে যোনটো দুৰ্গেশ হুণ্ডাই আছিলে তাৰ লগতে লাগি আছে। আৰু আমাৰ কণ্টেক্ট নম্বৰছ মই ডেছক্ৰিপশ্যনত দি দিম। হয়, তাৰপৰা আপোনালোকে কল কৰিব পাৰিব। ৰাতিপুৱা 9টালৈকে গধূলি 6টালৈকে আমি এভেইলেবল থাকিম। ঠিক আছে, থেংক ইউ। ইণ্ডিপেণ্ডেন্স ডে ৰাইড হিচাপে এটা শ্বৰ্ট ৰাইড তাতো হ'ব আৰু এইসমূহ সদস্যই তাত লগ হৈ একেলগে আমাৰ এই স্বাধীনতা দিৱস গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে কণ্টেক্ট মুহূৰ্তৰ পিছতে আমি ৰাইড ষ্টাৰ্ট কৰিম। ফ্লেগ অফ হ'ব। আমি আজি টিংখাং ধৰ্মন তিনিআলি হৈ মৰাণৰ ফালে যাম। হয়, মৰাণত দুজনমান আছে, তাৰপিছত আমি ওলাই যাম। কিক ষ্টাৰ্ট মেনিয়াৰ পৰা আমাক ফ্লেগ অফ কৰিলে দত্ত ছাৰে, আৰু আহি আমি গোটেইখিনি ল'ৰা গোট খালোঁহে। এতিয়া আমি ৰাইড ষ্টাৰ্ট কৰিছোঁ। বলক জেগা দেখাই গৈ থাকিম। এতিয়া নেক্সট ষ্টপেজ আমাৰ
মৰাণ তিনিআলিৰ পৰা তাৰপিছত আমি ভাত খাবলৈ ৰখিম চাগে শিৱসাগৰ যোৰহাট যোন জেগাতে হওক তাৰপৰা গৈ থাকিম সোনকালে পোৱাটো আমি ভাবিছোঁ ভাল হ'ব সোনকালে পালেগৈ আমি মিটিংখন আমি কমপ্লিট কৰি ৰাতি সোনকালে আমি জিৰাব পাৰিম ৰাস্তা এডোখৰ ভাল হ'ব নিচিনা লাগিছে ৰাস্তা বৰ বেয়া নহয় আমি আজি টোটেল 12জন আপাৰ আছামৰ আৰু 6-7জনমান লোৱাৰ আছামৰ আহিব লোৱাৰ আছাম মিডিল আছামৰ মৰাণত আহি আমি আৰু 2-3জনমান আহিলে ইয়াতে জইন কৰিলে আমি অলপ ইয়াতে জুচ অলপ খালোঁ তাৰপিছত এতিয়া আকৌ ওলাই দিম এতিয়া আমি টিয়কত লাঞ্চটো কৰাৰ কথা ভাবিছোঁ লাঞ্চটো কৰি আৰু 3 ঘণ্টা লাগিব আমাৰ ডেষ্টিনেশ্যন ফক্সটেল বুলি এখন ৰিজৰ্ট ঠিক কৰিছে ফক্সটেল তাতে কাজিৰঙাত আজি ৰাতিটো তাতে কটাম বলক গৈ থাকোঁ যথেষ্ট গৰম ৰাইডিং গিয়াৰ্ছৰ পেড খুলি দিছোঁ আমাৰ পেডখিনি খুলি দিছোঁ ইমান গৰমত থাকিব পৰা নাই এইটো খোলা টাইমত কি কৰে কোনটো মানে নাক চাক খোলে নেকি কাইলৈ ওলাই এতিয়া ডাইৰেক্ট আমি খানা তাত দেখাম চল গৈ থাকোঁ আহি আমি এতিয়া শিৱসাগৰ পাৰ হৈ জাজি পাৰ হৈছোঁ এতিয়া আমি যোৰহাট ডিষ্ট্ৰিক্ট সোমাইছোঁ যোৰহাট ডিষ্ট্ৰিক্টৰ আমি টিয়কৰ ফুডবিলাতে গোটেইখিনি ৰখি দুপৰীয়া আৰু ইয়াতে খাম বুলি ভাবিছোঁ আমি অলপ আগত আহি জাজিত ৰখি দিলোঁ আধা ঘণ্টামান ৰখিলোঁ অলপ জেগাই আহিছিলোঁ এতিয়া ফুডবিলাক খানাটো খাই আৰু 2 ঘণ্টা লাগিব 2-2.5 ঘণ্টা লাগিব আৰু গধূলি হোৱাৰ আগে আগে আমি ফক্সটেল অৰ্কিড ৰিজৰ্টত সোমামগৈ বলক আপোনালোককো দেখাই গৈ থাকোঁ বাকীখিনি যাত্ৰা এই ভিডিঅ'টো মই কণ্টিনিউ কৰিম 2 ডেইজৰ একেই চেম জেগাতে কণ্টিনিউ কৰিম একেটা ভিডিঅ'তে মই মাৰ্চ কৰিম কাইলৈ আমি কাকচাং নাগালেণ্ডৰ কাকচাং ৱাটাৰফললৈ যাম ইণ্ডিপেণ্ডেন্স ডে ৰাইড ত' তাৰপৰা ডুলিয়া যাম ৰিটাৰ্ণ যথেষ্ট গৰম বাহিৰত ৰাইডিং জেকেট একদম তিতি গৈছে ভিতৰত টেম্পাৰেচাৰো এতিয়া বৰ্তমান 36-37 ডিগ্ৰীমান হ'ব কিন্তু ৰাইডটো কৰিবই লাগিব গৈ থাকোঁ ভাত পানী আমি টিয়কৰ ফুডভিলাতে খালোঁ ভাত পানী খাই 1 ঘণ্টামানে হ'ল ইয়াত এতিয়া 3টা বাজি 7 মিনিট হৈছে আমি 2জন দেৱেন আৰু মই অলপ আগুৱাই দিছোঁ একেলগে যোৰহাটৰ অজন্তা বাইপাছৰ ৰয়েল এনফিল্ড ডিলাৰ তাত তেওঁৰ গিয়াৰ লিভাৰটো অলপ ডিষ্টাৰ্ব কৰিছে সেইটো চেক কৰাই লওঁ তেতিয়ালৈকে বাকীখিনিও আহি যাব তেতিয়াহ'লে ৰাস্তাটো কি দেখাম ডিলাৰত কি খোৱালোঁ আপোনালোকক দেখাম আমি বুলি নকওঁ আৰু ময়ে পালোঁহে এতিয়া ফক্সটেল অৰ্কিড কাজিৰঙাত সুন্দৰ এটা পৰিৱেশ এইখন ৰিজৰ্টখন মই অকলে পাইছোঁহে বাকী চব থাকি আহিলে এইটো এটা পুল এটা আছে ইয়াতে ৰাতি ইয়াতে বহি আমি অলপ মিটিং চিটিং ইয়াতে হ'ব চাগে ঠিক আছে বাৰু মই ৰুমত বস্তু চস্তু থলোঁগৈ বাকীখিনি বোকাখাট পাইছে বোকাখাটৰ পৰা আহি তেওঁলোকে ৰেষ্ট লওক তাৰপিছত ৰাতি আপোনালোকক দেখাম So good morning from Kaziranga.
আজি ডে সেকেন্ড অফিচিয়েলি আমি কালি ৰাতি আহি 5:30 পালোহে কহৰা গেট পোৱাৰ আগত এটা ৰাস্তা সোমাই আহিব বাওঁহাতে আহি আমি এখন ৰিজৰ্টলৈ আহিলোঁ ৰিজৰ্টখনৰ নাম ফক্সটেল অৰ্কিড হয় সুন্দৰ এখন গাঁৱৰ ভিতৰত গাঁৱলীয়া পৰিৱেশ আৰু ৰিজৰ্টখন বৰ ধুনীয়া আমাৰ বাইকবিলাক আমি ইয়াত পাৰ্কিং কৰি থৈছোঁ আহক আপোনালোকক ৰিজৰ্টখনৰ অলপ ৱাক এৰাউণ্ড কৰাওঁ আৰু আমাৰ বাকী সব মেম্বাৰ ৰেডি হৈছোঁ আমি আজি এতিয়া কি নেক্সট প্লেন হয় সেইটো ধৰিব পৰা নাই আৰু গৈ আমি ক'ৰবাত যাম অৰ্কিড পাৰ্ক যাম নহ'লে ক'ৰবাত গৈ আমি আজি ৰাইডটো ফিনিছ কৰিম এইখনেই হ'ল ফক্সটেল অৰ্কিড ধুনীয়া এটা পৰিৱেশ গ্ৰীনাৰী আজি বতৰটো বহুত ভাল এইখন এণ্ট্ৰি গেট ৰিচেপশ্যন এৰিয়া এইফালে ছুইমিং পুলটো আছে আমি ভালেমান এনজয় কৰিলোঁ কালি আজি ৰাতিপুৱা আমি এনজয় কৰিলোঁ যিহেতু আজি ইণ্ডিপেণ্ডেন্স ডে ফ্লেগ হোষ্টিং কৰা গ'ল মৰ্ণিঙতে এইখিনি ৰুম যিমানখিনি আছে এইখিনি ৰুম আমাৰ ৰুম সেই আগলৈ আছে আৰু এইফালে আপোনাৰ ডাইনিং এৰিয়া আমাৰ গোটেইখিনি ল'ৰাই ব্ৰেকফাষ্ট কৰি আছে আহক আপোনালোকক আগলৈ দেখাওঁ ফ'কাছটো ইয়াতে দি দিছে আজি বাহিৰতে বাকীবিলাক ইয়াত আছে আপোনালোকক দেখাওঁ क्या खा रहे हैं आप ब्रेड पक्का तो ये सावन गया सुमन सर प्लेट लैसा ৰাইড এতিয়া আমি উভতিছোঁ গোটেইখিনি লাইন আপ হৈ কিনে আমি ওলাইছোঁ আমি সকলো একেলগতে ওলাই দিলোঁ এতিয়া অলপ বৰষুণ দি আছে মই ৰেইনকোটটো লগাই ল'লোঁ তেনেকৈ লেডাৰ জেকেটটো তিতি গ'লে বেয়া লাগিব আমি এতিয়া অৰ্কিড পাৰ্ক গৈ আছোঁ অৰ্কিড পাৰ্কৰ পৰা আমি দুলীয়াজান অভিমুখে ওলাই দিম বলক গৈ থাকোঁ এতিয়া
অলপ দূৰ ৰাইড কৰি আহিলোঁ আৰু চাগে নাযাওঁগৈ। এতিয়া আমি ৰিটাৰ্ণ হৈ অৰ্কিড পাৰ্কৰ ফালে যাম। এয়া আমি ৰাস্তাতে এটা ভিউ পইণ্টত ৰখি আছোঁ, আমাৰ গোটেইখিনি বাইক। আমি আহি বোকাখাটত চাহ আৰু পেৰা খালোঁ। আমাৰ গোটেইকেইটা টিম আহিল। এতিয়া লাষ্ট আমি গুৱাহাটী টিমক বিদায় দিলোঁ। আমি ওলাই দিছোঁ। আমি এটা ঘূৰি গৈ ভাতটো খাই ৰাস্তাত এতিয়া 3টা বাজি গ'ল, 3:30 বাজিছে। 5টামান বজাত আমি ক'ৰবাত ৰখি গোটেইখিনিয়ে ভাতটো খাই সোনকালে ঘৰ পোৱাটো আমি কামনা কৰিছোঁ। আজি বতৰটো বেয়া নহয়, বতৰটো ধুনীয়া, মাজতে বৰষুণ দিলে আৰু এতিয়া ডাৱৰীয়া নিচিনা কৰি আছে। সেইকাৰণে লাহে লাহে গৈ থাকিম। তেতিয়াহ'লে এই ইণ্ডিপেণ্ডেন্স ডে দুদিনীয়া ৰাইডটো সমাপ্ত কৰোঁ আৰু ভিডিঅ'বিলাক ভালকৈ চাব, ছাপোৰ্ট কৰিব। নেক্সট ৰাইডত লগ পাম।